আপোনালোকে নিশ্চয় নিজৰ মোবাইল ডাটা অইন মোবাইললৈ বা অইন মোবাইলৰ পৰা আপোনাৰ নিজৰ মোবাইললৈ জিঅ' ডাটা ট্ৰান্সফাৰ কৰিব বিচাৰে তেনেহ'লে এই ভিডিঅ'টি সম্পূৰ্ণ স্কিপ নকৰাকৈ চাব তেন্তে আপোনালোকে গম পাব যে জিঅ' ডাটা কেনেকৈ সহজতে ট্ৰান্সফাৰ কৰিব পাৰি নে নোৱাৰি তেনেহ'লে আহক ভিডিঅ'টিলৈ আগবাঢ়ো হে ফ্ৰেণ্ডছ নমস্কাৰ মোৰ নাম পুলক আৰু আপোনালোকে চাই আছে খাতি পুলক যদি ফ্ৰেণ্ডছ এই চেনেলটো প্ৰথমবাৰৰ বাবে আপুনি ভিজিট কৰিছে বা ভিডিঅ' চাইছে তেনেহ'লে এই চেনেলটো তলত গৈ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব বন্ধু বান্ধৱীসকল জিঅ' ডাটা ট্ৰান্সফাৰ কৰিবলৈ বহুতে ইউটিউবত ভিডিঅ'বোৰ দিছে আৰু এই ভিডিঅ'বোৰত এটা ষ্ট্ৰেটেজি দেখুওৱা হৈছে যে প্ৰথমতে আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ কিবৰ্ডত *121 *199 আৰু আপুনি যোনটো নম্বৰলৈ দিব ডাটাটো ট্ৰান্সফাৰ কৰিব খুজিছে জিঅ' হ'ব লাগিব সেইটো নাম্বাৰো আপোনালোকে কিপেডত লিখি দিব যেতিয়া নম্বৰটো আপুনি দিব তাৰপিছত হেছটো ডায়েল কৰি দিয়ে কিন্তু তেওঁলোকে সেই ডায়েল কৰি নিদিয়ে ডায়েল কৰি দিলে তেওঁলোকে এই ভিডিঅ'টো যদি ডায়েল কৰি দিয়ে তেনেহ'লে ডায়েল কৰি দেখায় ইনভেলিড কল কাৰণ এইটো কোনো ধৰণৰ এইটো বৈধতা নাথাকে আৰু এইদৰে ডাটা ট্ৰান্সফাৰ নহয় আৰু আপোনালোকে এইটো সম্পূৰ্ণ ফেক ভিডিঅ' তেওঁলোকে ইউটিউবত দিয়ে যে এনেদৰে ডাটা ট্ৰান্সফাৰ হয় বা এনেকুৱা কোনো নাম্বাৰ ডায়েল কৰিলে ডাটা ট্ৰান্সফাৰ হয় ইয়াৰ দ্বাৰা কোনো ডাটা ট্ৰান্সফাৰ নহয় আৰু জিঅ'ৰ পৰা মোবাইল ডাটা ট্ৰান্সফাৰ কৰিবলৈ দুটা সহজ উপায় আছে এই প্ৰথমটো হৈছে মাই জিঅ' এপছটো আপুনি যাব মাই জিঅ' এপছটোত গৈ আপোনালোকে তলত চাব ভাউচাৰত ক্লিক কৰি ল'ব বন্ধু বান্ধৱীসকল তাৰপিছত আপোনাৰ এটা অপশ্যন আহিব ভিউ আহিব ট্ৰান্সফাৰ এনেকৈ অপশ্যন এটা আহিব আৰু এই প্ৰচেছটো কৰিবলৈ হ'লে আপোনাৰ তাত কোনো ধৰণৰ কুপন থাকিব লাগিব কুপন থাকিলেহে আপোনালোকে এই পদ্ধতিৰে ট্ৰান্সফাৰ অন্য এটা মোবাইললৈ ট্ৰান্সফাৰ কৰিব মোৰ তাৰ বৰ্তমান নাই কিন্তু আপোনালোকৰ যদি ট্ৰান্সফাৰত আপোনালোকে যায় ট্ৰান্সফাৰ ক্লিক কৰিলে আপোনাৰ কুপনখন শ্ব' কৰিব আৰু সেই কুপনখনত যদি আপুনি ক্লিক কৰি দিয়ে আপোনালোকৰ নিজৰ নম্বৰ থাকিব সেইটো ঠাইত আপুনি যোন নম্বৰলৈ সেই কুপনখন ট্ৰান্সফাৰ কৰিব বিচাৰে আপোনাৰ সেই মানুহজনৰ নম্বৰটো আপুনি বহাই দি জাষ্ট ক্লিক কৰি দিলেই হ'ল আৰু সেই ভাউচাৰখন সেই মোবাইললৈ সেই নম্বৰটোলৈ ট্ৰান্সফাৰ হৈ যাব এনেদৰে কৰিব আৰু ছেকেণ্ড পদ্ধতি হয়তো হৈছে আপোনালোকে হটস্পট পদ্ধতিৰে আপোনালোকে নিজৰ হটস্পটটো অন কৰি যোনজন ব্যক্তিলৈ আপুনি ডাটা দিব বিচাৰিছে তেওঁ ৱাইফাইটো অন কৰি আপোনাৰ পৰা ডাটা লৈ তেওঁলোকে এই প্ৰচেছটো কৰিব পাৰে আৰু বন্ধু বান্ধৱীসকল এই দুটাৰ পদ্ধতিৰ বাহিৰে কোনো ধৰণৰ এটা মোবাইল পৰা অন্য এটা মোবাইললৈ জিঅ' ডাটা ট্ৰান্সফাৰ কৰিব নোৱাৰি এই দুটা পদ্ধতিৰে জিঅ' ডাটা ট্ৰান্সফাৰ বা ল'ব পাৰি আৰু ফ্ৰেণ্ডছ যদিহে এনেকুৱা ধৰণৰ অইন ভিডিঅ' আপোনালোকে চাবলৈ বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব ধন্যবাদ